হয় নমস্কাৰ। যোৱা বিগত আমি 17 বছৰ কাল যি আমাৰ সংগ্ৰামা বাহিনীয়ে BPF চৰকাৰে যি লুণ্ঠন কাৰ্য চলালে এইটোত আমি কোনো পদ্ধতিতে আমি সমৰ্থন কৰিব নোৱাৰোঁ। সেয়ে আমি UPPL দলক আঁকোৱালি ল'লোঁ। বৰ্তমান UPPL দলৰ নীতি আদৰ্শ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱ তেখেতে এজন ছাত্ৰ সংগঠনৰ ছাত্ৰ নেতা আছিল। 11 বছৰ সুদীৰ্ঘকাল সভাপতিত্ব আছিল বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ আৰু এটা গুৰু দায়িত্ব লৈ আছিলে তেখেতে। লগতে তেখেতে এই গুৰু দায়িত্ব লৈ আজি UPPL দলৰ আহি UPPL দলৰ সভাপতি হ'ল UPPL দলৰ। গতিকে তেনেকুৱা এজন ব্যক্তিক আমাৰ UPPL দলত যথেষ্ট প্ৰয়োজন। সেয়ে প্ৰত্যেকজন ৰাইজে প্ৰত্যেকজন ব্যক্তিয়ে আজি UPPL দলক আঁকোৱালি ল'লে, UPPL দলক মানে বিচাৰিছে। নমস্কাৰ, মই মিছ ৰচিদা বেগম। মই বাগান 25 নং বাগানপাৰা সমষ্টিৰ আমাৰ প্ৰাৰ্থী কাতিৰাম ডাঙৰীয়া তেখেতে UPPL দলত তেখেতে প্ৰাৰ্থী। আচলতে মই UPPL দলত কিয় আহিছোঁ, প্ৰথমতে UPPL দলত আমি যিহেতু আহিছোঁ, প্ৰথমতে আমি দুটা লক্ষ্য আছে যে আমাৰ 1 নম্বৰতে প্ৰাৰ্থীজন কেনেকুৱা হ'ব লাগে, 2 নম্বৰতে পাৰ্টিটো কেনেকুৱা হ'ব লাগে। আচলতে আমি পাৰ্টিটোত দুটা বস্তুৱে ভাল পাইছোঁ, কাৰণ আমাৰ প্ৰাৰ্থী কাতিৰাম ছাৰ ডাঙৰীয়া তেখেতে এজন শিক্ষকতা আছিল। তেখেতে আমাৰ শিক্ষকতা জীৱন তেখেতে ত্যাগ কৰি আমাৰ ৰাইজৰ লগত তেখেতে আহিছে। তেখেতে ৰাইজৰ লগত সহায় সহযোগিতা আগবাঢ়ি তেখেতে কাম কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। তেখেতে আগতেও ৰাইজৰ কাম কৰিছিল, এইবাৰ আৰু প্ৰাৰ্থী হিচাপে তেখেতে ৰাইজৰ লগত কাম কৰিব। আজি আমি UPPL দলত গোটেই ৰাইজকে মোৰ লগতে সকলোকে আহ্বান কৰিছোঁ UPPL দলত সমৰ্থন হওক বুলি। আমি UPPL দলত এইটো কাৰণতে আহিছোঁ যে BPF দলৰ পৰা আমি আজি 17 বছৰত তেখেতসকলে আজি BPF দলত আজি ৰাজত্ব কৰি আমি কি পালোঁ, তেখেতসকলৰ পৰা একো নাপালোঁ। কেৱল তেখেতসকলে যে দালালৰ হতুৱাইহে কাম কৰে। আজি তেখেতসকলে দালালৰ হতুৱাই কাম কৰি আজি 17 বছৰে ৰাজত্ব কৰিছে। কাৰণ BPF প্ৰাৰ্থী আজি অৰ্থাৎ ফাংবাই ডাঙৰীয়াই তেখেতৰ এটা শুদ্ধ বিবেক বিবেচনা নাই আমি ভাবোঁ। সেইবাবে আমি আজি বহুত কষ্টত ভুগি আছোঁ। আমাৰ খোজকাঢ়িব পৰা ৰাস্তা নাই। যিটো আমাৰ ধমধমাৰ পৰা আজি উজিৰঘাট ভেৰভেৰি যিটো আমাৰ আজি চাৰিওফালৰ যিটো ৰাস্তা আছে, সেই ৰাস্তাৰে আমি আহিব পৰা অৱস্থাত নাই। আমি আজি মহিলা মানুহখিনিয়ে মেখেলা দাঙি যাব লগা অৱস্থাত হৈ আছে। আৰু আমাৰ কিবা এটা বস্তু আহিলে যে BPF পাৰ্টীয়ে কয় যে নেতাকেইটাৰ কাৰণে আহিছে, কোনো কৰ্মীৰ কাৰণে আহিছে, যে কোনো হেৰিৰ বাহিৰা বা ভোটাৰৰ কাৰণে অহা নাই বুলি কয়। সেইকাৰণে আমি আজি বিৰক্তি হৈছোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ আব্দুল হামিদ। মই 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ স্থায়ী বাসিন্দা হওঁ। এতিয়া মোৰ কথাটো হ'ল যে বিগত যেতিয়া BTR চুক্তি স্বাক্ষৰিত হৈছিলে নতুন দিল্লীত, অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু NDFB আৰু এপছুৰ মাজত, এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আমি এটা বস্তু লক্ষ্য কৰিলোঁ, এইটো হ'ল যে বিগত 17টা বছৰে আমাৰ BTAD অঞ্চলত 2টা বছৰ ইণ্টাৰিম গভৰ্ণমেণ্ট আৰু 15টা বছৰ হাগ্ৰামাৰ পূৰ্ণাংগ চৰকাৰ, এই 17টা বছৰত হাগ্ৰামা এণ্ড কোম্পানীৰ গোটেই BTAD ভূমিতে যি লুণ্ঠন ৰাজ আমি দেখা পালোঁ। প্ৰতিটো বিভাগতে দুৰ্নীতি। BTADত 40টা বিভাগ, 40টা বিভাগতে দুৰ্নীতি দেখা পাইছোঁ আমি। একেবাৰে MG এনৰেগাৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, ৰাস্তা ঘাট, প্ৰতিটো বিভাগতে যি দুৰ্নীতি দেখা পালোঁ আমি 17টা বছৰত। আমাৰ জীৱনৰ আধা বয়স কেৱল দুৰ্নীতি চাওঁতেই গ'ল। আৰু এতিয়া অতি শেহতীয়াভাৱে যেতিয়া BTR চুক্তি স্বাক্ষৰিত হ'ল, এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আমি এটা কথাই অনুভৱ কৰিলোঁ যে BTRত মানে BTADত তাৰমানে আমাৰ যিজন বলিষ্ঠ নেতা BTADৰ
বলিষ্ঠ নেতাজন হ'ল প্ৰমোদ বড়ো। আৰু প্ৰমোদ বড়োদেৱক সকলো ৰাইজে জানে, BTAD-বাসী অসমবাসী ৰাইজে জানে যে এজন বলিষ্ঠ সৎ নেতা BTAD-ৰ আৰু ছাত্ৰ নেতা, জাতীয় নেতা। এই জাতীয় নেতাজনৰ নেতৃত্বত যেতিয়া UPPL দলটো পুনৰ ঠন ধৰি উঠিল BTR ৰেকৰ্ডৰ পিছত, তাৰ পিছৰ পৰা আমি সৰ্বসাধাৰণ জনসাধাৰণে এই দলটোৰ প্ৰতি আপ্লুত হৈ আহিলোঁ। এই দলটোৰ প্ৰতি আমাৰ আনুগত্য বাঢ়ি গ'ল যে এই দলটোত আমি এটা পৰিৱৰ্তনৰ ঢৌ এটা দেখা পাইছোঁ, যে BTAD পৰিৱৰ্তন হোৱাৰ এটা লক্ষণ দেখা পাইছোঁ আমি এই দলটোত। আৰু এইকাৰণে এই দলটোক বিকল্প হিচাপে আমি বাছি লৈছোঁ যে বাকী যিকেইটা দল আছে BTAD-ত, বিশেষ কৰি BPF-ৰ যিটো লুণ্ঠন ৰাজত আমি অতিষ্ঠ হৈ গৈছোঁ। যিটো প্ৰবঞ্চনা, বঞ্চনা আৰু দমন নীতি, BPF-ৰ বিশেষ কৰি দমন নীতিটোৰ দ্বাৰাই দি BPF-এ বিগত সময়ছোৱাত শাসনভাৰটো, BTAD-ৰ শাসনভাৰটো তেখেতসকলৰ হাতত শাসনৰ বাঘজৰি লৈ আছিল। আৰু যেতিয়া আমি দমন নীতি NDFB 4টা গোটক আনি প্ৰমোদ বড়োদেৱৰ নেতৃত্বত যেতিয়া চুক্তি স্বাক্ষৰিত হ'ল, তেতিয়া আমি অনুভৱ কৰিছোঁ যে BTAD-ৰ পৰা এতিয়া দমন নীতিটোৰ মানে উত্তৰণ ঘটিল। দমন নীতিটো নোহোৱা হ'ল, অশান্তিৰ পৰিৱেশটো নোহোৱা হ'ল। NDFB-ৰ গোটেই যেতিয়া মূল সুঁতিলৈ উভতি অহাৰ পিছত আমি আশ্বস্ত হ'ব পাৰিছোঁ যে প্ৰমোদ বড়োৰ নেতৃত্বত এটা সুপৰিকল্পিত চৰকাৰ এখন BTAD দিব পাৰিব। আৰু এইটো আশা কৰি আমি অকল মই বুলিয়েই নহয়, BTAD-ত যিমান সংখ্যালঘু মানুহ আছে বা অনাবৰো মানুহ আছে, এই মানুহখিনি স্বতঃস্ফূৰ্তভাৱে এইবাৰ পৰিৱৰ্তনৰ আশা কৰি। মই মহম্মদ জালনুৰ আলী, অৱসৰপ্ৰাপ্ত বৰভিটাৰ হাইস্কুলৰ শিক্ষক আৰু এসময়ত বাস্কা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি আছিলোঁ। আমাৰ বৰ্তমান মই UPPL-ত যোগদান কৰিছোঁ। অৱশ্যে মই আগতে কোনো পলিটিকেল দলত যোগদান কৰা নাছিলোঁ। UPPL-ত মই যোগদান কৰাৰ মোৰ ব্যক্তিগত এটাই মোৰ খুব ইণ্টাৰেষ্টত যোগদান কৰিছোঁ যে প্ৰমোদ বড়োই এটা সময়ত আপচু কৰিছিল, ময়ো এটা সময়ত ছাত্ৰ সন্থা কৰিছিলোঁ। ছাত্ৰ সন্থাৰ মই সম্পাদক আছিলোঁ ধৰ্মা আঞ্চলিক ছাত্ৰ সন্থাৰ। মই আপচুৰ বা UPPL-ৰ এটা নীতি মই খুব ভাল পাওঁ, সেইটোৰ প্ৰতি মোৰ আগ্ৰহ আছে, দুৰ্বলতাও আছে, যে আমাৰ BTAD হওক বা অসমত হওক, যিটো থলুৱা যিখিনি বা খিলঞ্জীয়া মানুহ, জনগোষ্ঠী, এইটোৰ প্ৰতি এটা গুৰুত্ব আছে আৰু এটা লক্ষ্য আছে UPPL-ৰ, লগতে আপচুৰো আছে বা আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰো আছে। এতিয়া আমি বৰ্তমান আমাৰ BTAD-ত এতিয়া আমাৰ থলুৱা যিখিনি মানুহ, থলুৱা যিখিনি জনগোষ্ঠী, এইখিনিৰ মানে এতিয়া বঞ্চিত হ'ব লগা হৈছে। থলুৱা মানুহখিনি বহুত চাইডেদি বঞ্চিত হ'ব লগা হৈছে। আৰু ইয়াত খিলঞ্জীয়া যিবিলাক নহয় সেইবিলাকো আছে, কিন্তু আমাৰ UPPL-ৰ যিটো নীতি, এই নীতিটো আমাৰ থলুৱাখিনিক বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু ভৱিষ্যতে কৰিম বুলি প্ৰতিশ্ৰুতি দিছে বা তেনেকুৱা লক্ষ্য গ'ল আছে। এইটোৰ কাৰণে মই UPPL-ক খুব ভাল পাইছোঁ আৰু এইটোৰ কাৰণে মই প্ৰমোদ বড়োক মই ছাপোৰ্ট কৰিছোঁ। আমি গৰীয়া মানুহ, আমি থলুৱা জনগোষ্ঠীৰ মানুহ, আমি অৰিজিনেল মানুহ BTAD-ৰ। এই এটা কাৰণ। আৰু দ্বিতীয় কাৰণ হৈছে যে মোৰ লগৰ হৰকুমাৰ মেধি, একেলগে আমি শিক্ষকতা কৰা, তেওঁ UPPL-ত আহিছে আৰু ময়ো UPPL-ত আহিছোঁ, যদিও মই খুব এটা হেৰি কৰিব পৰা নাই। কথা হ'ল কি, আমাৰ BPF-ৰ যিটো ওপৰ মহলৰ যিটো তেওঁলোকে জনকল্যাণমূলক আঁচনিৰ কথা কয় বা কিছুমান আঁচনি লয়, কিন্তু দেখা গৈছে এই 17 বছৰত ওপৰ মহলত কি হয় মই নাজানো, মই ওপৰ মহলৰ মানুহ নহয়, কিন্তু BPF-ৰ তৃণমূলৰ যিখিনি মানুহ, তৃণমূলৰ মানুহখিনি, এই তৃণমূলৰ মানুহখিনিৰ এই যিটো কৰাপশ্যন, এই কৰাপশ্যনটোত অতিষ্ঠ হৈ পেলাই মানুহ UPPL-ত আছে। অতিষ্ঠ কি হৈছে, তেওঁলোকে যিবিলাক জনকল্যাণমূলক আঁচনি দিয়ে, এই আঁচনিবিলাকৰ মুঠেই তেওঁলোকে ক'তো ৰূপায়িত নকৰে, সম্পূৰ্ণৰূপে এইখিনি আত্মসাৎ কৰে আৰু তেওঁলোকৰ পেটটো ভৰায়। তেওঁলোকৰ উদ্দেশ্য এইটো যে সেই আঁচনিবিলাকে সৰ্বসাধাৰণ মানুহে নাপায় আৰু তেওঁলোক তৃণমূল কৰ্মীবিলাকে এইবিলাক কমপ্লিটলি আত্মসাৎ কৰে, নিজৰ পেটটো ভৰায়।
UPPL दोलोव जों बिनि थाखायनो भट होनो सानदो BPF सरकारा 17 बोसोर सासन खालामबाय किन्तु उन्नतिनि नामाव जेबो गैया बिनि थाखायनो जोङो दिनैहाय नै गोदान सरकारखौ जोङो सापर्ट खालामनानै जोङो देरहा होनानै जोङो UPPL खौ देरहा होनानै जोङो मा होनना बुङो जोंनि जिखिनि डेभेलपनि जिखिनि खामानि बेखौ जोङो बिखौ जोङो मावहोगोन बा मावगोन बिथांमोना प्रमद सारनि सायाव जोंहा गोबां फोथायनाय दङ फारसेथिं जोंहा कातिराम सारनि सायाव जोंहा गोबां फोथायनाय दङ आरो गोबां रायजोफोरानो दिनैनि सोलायनाय मुगायाव दिनै लोब लोब UPPL दोलोव आवगायबोदो बिनि थाखायनो जोंबो बा जोङो जबा दं प्राइमारि हिसाबै जोंबो UPPL खौ जोङो हेफाजाब होनानै जोङो देरहा होनायाव जोंबो मदद होगोन। नमस्कार মোৰ নাম জবিতা বিবি মই গড়ভিতৰ গাঁও জনপদ চুপাৰে হওঁ কিন্তু আমাৰ সমষ্টি বাগানপাৰা পৰে গতিকে আমাৰ এই অঞ্চলতো ৰাস্তা ঘাটৰ কোনো হেৰিয়ে নাই এতিয়াতো আমি ভিতৰতে সোমাই থাকিলোঁ ঠিক মাজুলীৰ নিচিনাই গতিকে আমি ইয়াত থাকি কিমান অসুবিধা হৈছে আমিহে জানো কিন্তু কোনো আমাৰ খবৰ নলয় যদি কোনোবা মৃত্যুও হয় কিন্তু তাক বচোৱাৰ কোনো হেৰিয়ে নাই আমাৰ ব্যৱস্থাই নাই গতিকে বাকী BPF-ৰ মানুহখিনি যিবিলাক কৰ্মী আছে তেওঁলোকে যি পইচা পায় সেইখিনি গোটেইখিনি সিহঁতে ৰাস্তা ঘাটৰ গোটেইখিনি ভাগ কৰি লৈ পেলাই সিহঁতৰ হেৰিটো পূৰণ কৰি লয় কিন্তু বাকী গৰীব দুখীয়া যিবিলাক আছে আমাৰ এইবিলাকতো কোনো এনেকৈ মানে কেৰাহীকেও নাচায় সেনেকুৱা আৰু আমি এতিয়া কি ব্যৱস্থা কৰিম কি নকৰিম আপোনালোকে কি ব্যৱস্থা কৰে সেইকাৰণে আমি এইবাৰ UPPL-ৰ প্ৰমোদ বড়োকে আমি আশা কৰি তেওঁক ছাপৰ্ট দিছোঁ গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে নমস্কাৰ মোৰ নাম মহম্মদ কুতুবুদ্দিন আহমেদ মই 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গড়ভিতৰ গাঁৱৰ এজন স্থায়ী বাসিন্দা হওঁ কথা হ'ল মই এই UPPL দলত যোগদান কৰাৰ মূলতে এটাই কাৰণ মই BPF কৰিছিলোঁ আগতে BPF-ৰ যিটো 17 বছৰৰ যিটো অপশাসন ভ্ৰষ্টাচাৰ আৰু এই আমাৰ সমষ্টিৰ যিজন MCLA সেই MCL-জনৰ যিটো কথা বতৰা তাৰমানে সিমান এটা শিক্ষিত নহয় যাক যেনেকৈ সম্বোধন কৰিব লাগে সেনেকৈ নকয় মানে কিবা এটা কথা ক'লেও ঠিক সেনেকৈ কয় সেনেকুৱা মানুহৰ নেতৃত্বত আমি BPF-টো ত্যাগ কৰিলোঁ আৰু UPPL-ত যোগদান কৰাৰ একমাত্ৰ কাৰণ হ'ল যে আমি অসমৰ ৰাস্তা ঘাটেই হাইৱেত যিটো এটা আপচুৱে যিটো এটা সমস্যা মানে কৰিছিলে যে আসাম ডিভাইডেড 50-50 এই যিটো 27 তাৰিখৰ চুক্তি হ'ল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নেতৃত্বত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো মানে স্বাক্ষৰিত হ'ল BTR স্বাক্ষৰিত হ'ল সেই BTR স্বাক্ষৰিত হোৱা চুক্তিখনত তাৰমানে সেই অসম ডিভাইডেড 50-50 তাৰমানে অসমখনক ভাগ কৰাৰ এই পন্থাটো নাইকিয়া হ'ল সেই নাইকিয়া হোৱাৰ কাৰণেই আমি UPPL-ত যোগদান কৰিছোঁ আৰু UPPL-ত যোগদান কৰাৰ এই এটা কাৰণ দ্বিতীয় কাৰণটো হ'ল কি যে প্ৰমোদ বড়ো নেতৃত্বত প্ৰমোদ বড়ো একজন জাতীয় সত্তাৰ পৰা অহা ব্যক্তি আমি ভাবিছোঁ তেখেতৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন হ'ব আৰু আমাৰ BTD এৰিয়াত যিটো NDB 4টা গোটৰ সদস্যই মানে ইয়াত তাৰমানে চুক্তি স্বাক্ষৰিত চহী কৰিলে সেইটোৰ কাৰণে আমাৰ BTD অঞ্চলত আমাৰ যিটো অবৈধ অস্ত্ৰৰ জনজননী নাইকিয়া হ'ল এটা সুস্থ মানে চৰকাৰ গঠন হ'ব বুলি পেলাই মই ভাবোঁ গতিকে মই এইখিনি ক'লোঁ হয় নমস্কাৰ যোৱা বিগত আমি 17 বছৰ কাল যি আমাৰ হাংগ্ৰামা বাহিনীয়ে BPF চৰকাৰে যি লুণ্ঠন কাৰ্য চলালে এইটোত আমি কোনো পদ্ধতিতে আমি সমৰ্থন কৰিব নোৱাৰোঁ সেয়ে আমি UPPL দলক আঁকোৱালি ল'লোঁ বৰ্তমান UPPL দলৰ নীতি আদৰ্শ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱ তেখেতে এজন ছাত্ৰ সংগঠনৰ ছাত্ৰ নেতা আছিল 11 বছৰ সুদীৰ্ঘকাল সভাপতিত্ব আছিল বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ আৰু এটা গুৰু দায়িত্ব লৈ আছিলে তেখেতে লগতে তেখেতে এই গুৰু দায়িত্ব লৈ আজি UPPL দলৰ UPPL দলৰ সভাপতি হ'ল UPPL দলৰ গতিকে তেনেকুৱা এজন ব্যক্তিক আমাৰ UPPL দলত যথেষ্ট প্ৰয়োজন সেয়ে প্ৰত্যেকজন ৰাইজে প্ৰত্যেকজন ব্যক্তিয়ে আজি UPPL দলক আঁকোৱালি ল'লে UPPL দলক মানে বিচাৰিছে